গাইজ গুড মৰ্ণিং। সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হোলী, সেই হোলী বুলি আমি এপাক ঘূৰিবলৈ যাওঁ। ৰাতিপুৱা হোলী চলি খেলি আমি ভাত পানী খাই গা পা ধুই ওলালোঁ। চাওক এতিয়া হোলী খেলি আছে মানুহবিলাক। এতিয়া বাজিছে আবেলি 3:30। এতিয়াও হোলী খেলা শেষে হোৱা নাই। ৰাস্তাই ৰাস্তাই চাওক এইবিলাক হোলী খেলি আছে। আমি এতিয়া গৈ আছোঁ ফুৰিবলৈ, চকলৈ গৈ আছোঁ। আমি আজি গৈছিলোঁ প্লেনেটৰিয়াম চাম বুলি আহিছিলোঁ, কিন্তু আজি হোলীৰ বাবে প্লেনেটৰিয়াম বন্ধ। চাব নোৱাৰিলোঁ। মাইনাই জেদ কৰি আছিল, সেইবাবে লৈ আহিছিলোঁ, কিন্তু চাব নোৱাৰিলোঁ। প্লেনেটৰিয়াম বন্ধ হোলীৰ বাবে, আজি সকলো বন্ধ। আহিলোঁ আমি আজি দীঘলী পুখুৰীলৈ। ইয়াতে আমি আজি কিবা কিবি খাই যাওঁ। মানস মণিষাহঁতকো লগ ধৰি যাওঁ। চাই থাকক আপোনালোকে আমি কি খাওঁ। সেইপিনে মানস মণিষাহঁতৰ দোকান, এইপিনে মণিষাই কাম কৰি আছে। চাওক আমি সিহঁতৰ দোকানলৈ যাম, স্পাইৰেল পটেটো খাম আৰু সিহঁতৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। চাই থাকক আপোনালোকে আমি কি কৰোঁ, কি নকৰোঁ, কি খাওঁ, কেনেদৰে মণিষাৰ লগত কথা পাতোঁ। তাই বিজি আছে যদিও অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ইমান আৰু ক'ত কথা পাতিব পাৰিম, কাৰণ কাষ্টমাৰৰ লগত তাই বিজি আছে। আৰু অকণমান লাজো লাগে। প্ৰথম আহিছোঁ যিহেতু মোৰ অকণমান লাজো লাগি আছে, কেনেদৰে কথা পাতোঁ। চাই থাককচোন আমি কি কৰোঁ, কেনেদৰে কথা পাতোঁ। আগতে আমি দোকানখনলৈ সোমাই যাওঁ, তাৰপিছত কথা পাতিব চেষ্টা কৰিম। চাই থাকক। আগতে মাইনাই বোলে আইচক্ৰীম খায়, আইচক্ৰীমটো খুৱাই লওঁ। তাই আইচক্ৰীম খাই আছে। আইচক্ৰীমটো খোৱা হ'লে আমি মণিষাহঁতৰ দোকানলৈ যাম। তাত আমি স্পাইৰেল পটেটো খাম আৰু মণিষাৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। এয়া আমি ৰখি আছোঁ, মাইনাই আইচক্ৰীম খাই আছে। তাইৰ আইচক্ৰীমটো খোৱা হ'লে আমি এতিয়া যাম মণিষাহঁতৰ দোকানলৈ। এয়া মণিষা আৰু হাজবেণ্ডে কথা পাতি আছে। মই বিশেষ ইমান কথা পতা নাই, আৰু কথা যিখিনি পাতিছোঁ মই ৰেকৰ্ড কৰা নাই, কাৰণ মোৰ লাজ লাগে আৰু কেমেৰা ধৰা মানুহ নাই, সেইবাবে মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ যিখিনি কথা পাতিছিলোঁ। হাজবেণ্ডৰ লগত কথা পতাখিনি অকণমান আপোনাক ৰেকৰ্ড কৰি দেখুৱালোঁ। লাজো লাগি আছে, কেনেদৰে তাইৰ সন্মুখত ৰেকৰ্ড কৰোঁ। অকণমান কৰিলোঁ আৰু তাই এতিয়া আমাক স্পাইৰেল পটেটো দিব। বহুতখিনি কথা পাতিলোঁ, ভালে লাগিছে কথা পাতি তাইৰ লগত। আমি ভাবিছিলোঁ তাই হয়তো ইমান কথা নাপাতিব নেকি, কিন্তু কথাখিনি ভালদৰে পাতিছে। বহুত ভাল লাগিছে, তাইৰ ব্যৱহাৰখিনিও ভাল লাগিছে। এতিয়া আমি স্পাইৰেল পটেটো খাওঁ, খাই পেলাই আমি আৰু বেলেগ ঠাইলৈ যাম। আজি খাব আহিছোঁ যিহেতু খায়ে যাম, আৰু যি পাওঁ তাকে খাই যাম। আৰু আজি চব খাম, সকলোবোৰ অলপ অলপকৈ টেষ্ট কৰি চাম আৰু। এতিয়া স্পাইৰেল পটেটো খাই লওঁ। এই হাজবেণ্ডে স্পাইৰেল পটেটো লৈ আহিছে। এইখিনি অকণমান টেষ্ট কৰি খাই চাওঁ, তাৰপিছত আমি বেলেগ টেষ্ট কৰিম। চব দোকানৰে অলপ অলপকৈ আজি চব টেষ্ট কৰি খাই ল'ম। চাওক হাজবেণ্ডে কেনেদৰে খাইছে। এতিয়া আমি খাম চিকেন কমপ্লেক্স মক। এইপিনে বনাই আছে চিকেন কমপ্লেক্স। চাওক এই ভাইটিটোৱে বনাই আছে। আমি এইবাৰ এইটো টেষ্ট কৰিম কেনেকুৱা লাগে। তাৰপিছত আমি আৰু
বেলেগ দোকানলৈ যাম। চ' আজি যিহেতু বন্ধ খাবলৈ আহিছোঁ, খায়ে যাম। চাওক এয়া চিকেন কমপ্লেক্স দিছে এপিলেট। চ' টেষ্ট কৰি লওঁ কেনেকুৱা লাগে, তাৰপিছত জনাই আছোঁ আপোনালোকক টেষ্টটো কেনেকুৱা হৈছে। মই আৰু প্ৰথমতে ভিডিঅ' কৰি লওঁ, ইহঁতে খোৱা ইহঁতে খোৱাত ব্যস্ত হৈ গৈছে। এতিয়া আকৌ ৰখি থাকিল লাভ নাই, ময়ো খাই লওঁ কি কয় বন্ধুসকল। এতিয়া ময়ো টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে, তাৰপিছত আপোনালোকক জনাই আছোঁ। মই টেষ্ট কৰি চাই আছোঁ। ইমান বেয়া নহয়, ঠিকে আছে, হ'লেও ইমান টেষ্টিও নহয় যিমান ভাবিছিলোঁ। ইমান টেষ্টি নহয়। যিকেইটা বস্তু খালোঁ এটাও ইমান টেষ্টি পোৱা নাই, কাৰণ আমি এইবিলাক বস্তু বেছিকৈ নাখাওঁ, বাহিৰা বস্তু বেছিকৈ আমি খোৱা নপৰে। ইমান আমাৰ টেষ্টি নালাগে বস্তুবিলাক খাই। এনেই থকা মুস্কিল খোৱা চলে আৰু, তথাপিও আমি ইমান টেষ্ট নাপাওঁ যিহেতু আমি এনেকৈ বাহিৰা বস্তু নাখাওঁ। আমি এইবিলাকত ইমান টেষ্টো নাপাওঁ। চব টেষ্ট কৰি চাই আছোঁ অকণমানকৈ। ইমান টেষ্টৰ বস্তু মই এতিয়ালৈকে পোৱা নাই। এনেদৰে খালোঁ, খাই কিনে এতিয়া আমি আৰু বেলেগ দোকানলৈ যাওঁ। এতিয়া আমি খাম জুচ বনাই আছে এইপিনে দাদাজনে। এতিয়া জুচ খাম, মাইনায়ো জুচ খাব। তাইক সুধি আছোঁ কি জুচ খাবা বুলি। ইপিনে বোলে বেলেগ বেলেগ জুচবিলাকত চ'দা মিক্স থাকে। যিটো জুচত চ'দা নাথাকে সেইটো জুচে তাইক দিব লাগিব, যিহেতু তাই সৰু ছোৱালী। চ'দা মিক্স নিদিয়াকৈ এটা জুচ বনাবলৈ দিছোঁ। দাদাজনে এতিয়া জুচটো বনাই আছে। আমি ৰখি আছোঁ। ইপিনে দিছোঁ চাহৰ অৰ্ডাৰ, সিপিনে বাইদেউজনী চাহ বনাই আছে। চাহৰ অৰ্ডাৰ দিছোঁ। এইপিনে চাহ হোলী খেলি আছে মজাকৈ। মাইনাই এতিয়া জুচ খাই আছে, অৰেঞ্জ জুচ। আমি এতিয়া খাম চাহ। তাইক সুধি আছোঁ কেনেকুৱা হৈছে জুচটো। তাই কৈছে ইমান ভাল লগা নাই বুলি কৈছে, কাৰণ আইচ দিছে তাতে, তাৰ বাবে তাই ইমান টেষ্ট পোৱা নাই। আমি এতিয়া চাহ খাই লওঁ। বাইদেউজনী চাহ বনাই আছে, এইপিনে চাহ অৰ্ডাৰ দিছোঁ। চাহখিনি খাই কিনে আমি এতিয়া যাম ঘৰলৈ। চাওক গৰম গৰম চাহ খাম। এতিয়া বহি লৈছোঁ আমি চবেই। মাইনে জুচটো নাখাই চমক দি আছে। এয়া আহি পাইছে গৰম গৰম মছলা চাহ। এতিয়া চাহটো খাম, খাই কেনে আপোনালোকক জনাই আছোঁ টেষ্টটো। মছলা চাই ভালে লাগিছে, ইমান বেয়াও লগা নাই। চাহ তাহ খালোঁ। এতিয়া আমি যাওঁ ঘৰলৈ। ঘৰত ৰাতিও হ'ল। এতিয়া আমি ঘৰলৈ যাওঁ। আমাক ফটাও পিন্ধি দিলে দাদাজনে, যিহেতু হোলী খেলি আছিল। এতিয়া আমি খোজকাঢ়ি আহি আছোঁ, কাৰণ আজি গাড়ী নাই, ৰাস্তাবিলাক ব্লক কৰি দিছে গাড়ী যোৱা। আমি বহুত ঘূৰি খোজকাঢ়িব লগা হৈছে। এনেদৰে এখন প্ৰাইভেট গাড়ী পালোঁ, তাতে উঠিলোঁ। চাওক ইয়াতে কোনো মানুহ নাই, আমি তিনিজনে উঠিছোঁ। এনেদৰে আমি ঘৰলৈ যাওঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।